Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে যেতিয়া গুগলত আমাৰ এডচেন্সত আমাৰ $10 কমপ্লিট হয় তেতিয়া গুগলৰ এডচেন্সৰ পৰা আমাক ভেৰিফাই কৰাৰ কাৰণে আমি যেটো এড্ৰেছ দিও সেই এড্ৰেছটো ভেৰিফাই কৰাৰ কাৰণে এনেকুৱা ধৰণৰ এটা কোড দিয়ে ইয়াৰ ভিতৰত এনেকুৱা ধৰণে কোড আহে সেই কোডটো আমি ভেৰিফাই কৰিব লাগে গতিকে এই ইয়াতে কোডটোনো কেনেদৰে থাকে বা কেনেকুৱা ধৰণৰ হয় গোটেইখিনি মই তোমালোকক আজিৰ এই ভিডিঅ'টোত জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিবা যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা চাওক যেতিয়া আমি ইউটিউব চেনেল এটা মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰাৰ আগত আমাক প্ৰয়োজন হয় গুগল এডচেন্স একাউণ্ট এটাৰ গতিকে এজন মানুহৰ নামত তোমালোকে মাত্ৰ এটাই এডচেন্স একাউণ্ট বনাব পাৰা গতিকে সেই এডচেন্স একাউণ্টটো বনাওঁতে যেটো তোমালোকে এড্ৰেছ দিয়া সেই এড্ৰেছটো ভেৰিফাই কৰাৰ কাৰণে এড্ৰেছটো ভেৰিফাই কৰাৰ কাৰণে গুগলে তোমালোকে যেটো পিন নাম্বাৰ দিয়া সেই পিন নাম্বাৰটোত বা এড্ৰেছটোত এনেকুৱা ধৰণৰ এখন লেটাৰ পঠিয়াই দিয়ে পোষ্ট অফিচৰ যোগেদি গতিকে ইয়াৰে ভিতৰত এটা পিন থাকে এটো মই তোমালোকক দেখুৱাম সেই কোডটো আমি ভেৰিফাই কৰিব লাগে ইয়াৰ ভিতৰত আছে মই এটো তোমালোকক অলপ পিছত দেখুৱাই দিম কেনেকুৱা ধৰণৰ হয় গোটেইখিনি গতিকে এই যেটো কোড আছে এই কোডটো আমি ভেৰিফাই কৰিব লাগে ভেৰিফাই কৰিলেহে আমি যেটো $100 হ'ব $100 হলে আমি পেমেন্টটো পাম $10 হোৱাৰ পিছত গুগলে মেইলৰ পোষ্ট অফিচৰ যোগেদি এনেকুৱা ধৰণৰ যেটো এড্ৰেছ দিয়া তোমালোকে সেই এড্ৰেছটোত তোমালোকৰ পোষ্ট অফিচৰ যোগেদি পঠিয়াই দিয়ে এই লেটাৰখন গতিকে মন কৰিবা যেতিয়া তোমালোকে গুগল এডচেন্স একাউণ্টটো বনোৱা তাত নামটো শুদ্ধকৈ দিবা গাঁওখনৰ নাম দিবা তাৰপিছত ওচৰৰ পুলিচ ষ্টেচনখনৰ নাম দিবা ডিষ্ট্ৰিক্টখনৰ নাম দিবা পোষ্ট অফিচ দিবা ফোন নাম্বাৰ দিবা লগতে যদি গুৱাহাটীত থকা বা ওচৰে পাজৰে যিয়া জনপ্ৰিয় ঠাই আছে এইখিনি নামটো দিবা আৰু মন কৰিবা একেবাৰে শেষত যেটো পোষ্টেল কোড আছে পিন নাম্বাৰ সেই পিন নাম্বাৰটো তোমালোকে শুদ্ধকৈ দি দিবা যদি ভুলকৈ দিয়া ভুল এড্ৰেছত যেটো এড্ৰেছ দিয়া সেই এড্ৰেছটোতে এই ভেৰিফিকেশ্যন লেটাৰখন গুচি যাব আৰু তেতিয়া ভেৰিফাই কৰাত তোমালোকৰ অসুবিধা হ'ব আৰু এইখিনি মই এই কাৰণে নেদেখা কৰি দিছো মোৰ পাৰ্সোনেল অসুবিধাৰ কাৰণে গতিকে ইয়াতে কি দিয়া আছিল চোৱা নামটো দিয়া আছিল কাৰ নামত এডচেন্স একাউণ্টটো আছে তাৰপিছত ভিলেজ দিয়া আছিল কাৰণ মই গাঁওখনৰ নামও দি দিছিলো তোমালোকেও দি দিবা গাঁওখনৰ নাম নেক্সট পোষ্ট পুলিচ ষ্টেচন যিখন ওচৰৰ পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনৰ নাম দি দিবা ডিষ্ট্ৰিক্টখনৰ নাম দিবা কোনখন ডিষ্ট্ৰিক্টৰ পৰা তুমি এপ্লাই কৰিছা বা তুমি যিখন ডিষ্ট্ৰিক্টত থাকা কামৰূপ হওক গোৱালপাৰা শিৱসাগৰ নেক্সট ইয়াত দিবা পোষ্ট অফিচ ওচৰৰ যেটো পোষ্ট অফিচ আছে কাৰণ সেই পোষ্ট অফিচৰ যোগেদি তোমালোকে এই ভেৰিফিকেশ্যন লেটাৰখন পাবা তাৰপিছত ফোন নাম্বাৰটো দি দিবা ফোন নাম্বাৰটো দিলে এটাই অসুবিধা হয় যেতিয়া এই লেটাৰখন আহি পায় তেতিয়া পোষ্ট অফিচৰ মানুহজনে যিজনে তোমালোকক এই লেটাৰখন দিব তেওঁ যদিহে তোমাৰ এড্ৰেছটোত হয়তো বিচাৰি নাপাবও পাৰে নাপালে তোমালোকক ফোন কৰি তোমাক মাতি দিব আৰু তুমি এই ফোন নাম্বাৰটোৰ সহায়ত যেতিয়া তোমাক মাতিব তেতিয়া তুমি এইখন লৈ আহিবলৈ পাৰিবা গতিকে কেনেদৰে ভেৰিফাই কৰে মই গোটেইখিনি দেখুৱাই দিম কাৰণ মই অন্য এটা চেনেলৰ কাৰণে মনিটাইজেশ্যনৰ কাৰণে মই এপ্লাই কৰিছো গতিকে তাত কেনেদৰে ভেৰিফাই কৰে এইখিনি মই আগতে ভেৰিফাই কৰিছো তোমালোকে কমেন্ট কৰি সুধি থকাৰ বাবেহে মই তোমালোকক দেখুৱাইছো বা অলপমান কেনেদৰে লিখিব লাগে তাত গোটেইখিনি অলপমান হ'লেও জনাইছো গতিকে এইবাৰ মই তোমালোকক দেখুৱাম যে ইয়াৰ ভিতৰত কোডটো কেনেদৰে থাকে ইয়াৰে মই যিকোনো এখন মই ফালি দেখুৱাই দিম তোমালোকক ভিতৰৰ কোডটো কেনেকুৱা ধৰণে থাকে গতিকে মই ভিডিঅ'টো শেষলৈকে চাই থাকিবা গতিকে তোমালোকে এনেদৰে চিৰি ল'ব পাৰিবা সাইডৰ যেটো বেজ আছে এইটো এনেদৰে তোমালোকে ধুনীয়াকৈ সাইডটো চিৰি ল'বা তাৰপিছত এইটো সাইডৰ তোমালোকে এইখিনি চিৰি ল'বা ধুনীয়াকৈ চিৰি লোৱাৰ পিছত ইয়াতে তোমালোকে এনেকুৱা ধৰণে দেখা পাবা গতিকে ইয়াত কি লিখা আছে আমি চাই লওঁ এটা কি দিছে চোৱা গুগল এডসেন্স your Google Adsense personal identification number চমুকৈ পিন গতিকে এই যেটো পিন আছে এই পিনটো আমি $10 কমপ্লিট হোৱাৰ পিছত আমি ভেৰিফাই কৰিব লাগিব আমাৰ এডসেন্স একাউণ্টত গৈ এই পিনটো আমি দি দিব লাগিব দিলে হেৰ চেনেলটো ভেৰিফাই হ'ব আৰু এই ভেৰিফিকেশ্যন কৰাৰ মূল উদ্দেশ্য হৈছে যে তুমি যেটো এড্ৰেছ দিছা সেই এড্ৰেছটো শুদ্ধ হয় নে নহয় গতিকে কেনেদৰে ভেৰিফাই কৰিব পাৰি ইয়াতে লিখা আছে আমি চাই লওঁ স্টেপ 1ত দিছে
sign into your AdSense account www.google.com AdSense with the email address and password you used during the application process. ঠিক আছে, তোমালোকে ইমেইলে যদি লগ ইন কৰি ল'বা পাছৱৰ্ড দি ইয়াতে গুগলত এনেদৰে টাইপ কৰি www.google.com AdSense। তাৰপিছত ষ্টেপটোত কি দিছে চোৱা, ক্লিক দ্য গিয়াৰ আইকন ছিটিংছৰ আইকনটোত ক্লিক কৰিবা এণ্ড চিলেক্ট পেমেণ্টছ নামৰ এটা অপশ্যন দেখা পাবা। মই আগতে দেখুৱাইছিলোঁ, সেই পেমেণ্ট অপশ্যনটোত তোমালোকে ক্লিক কৰিবা। ৰাইট ছাইডৰ কৰ্নাৰত যিটো 3 ডটছ আছে সেই 3 ডটছত ক্লিক কৰিলে পেমেণ্টছ অপশ্যনটো তোমালোকে দেখা পাবা। তাৰপিছত ষ্টেপ 3 কি কৰিব লাগিব চোৱা, ইন দ্য লেফ্ট নেভিগেশ্যন বাৰ ক্লিক একাউণ্ট ইনফৰমেশ্যন দেন ক্লিক ভেৰিফাই এড্ৰেছ। গতিকে তাত আমি এনেকুৱা ধৰণৰ অপশ্যনটো দেখা পাম, একাউণ্ট ইনফৰমেশ্যন, তাত ভেৰিফাই এড্ৰেছ বুলি ওপৰতো দেখুৱাই দিব। গতিকে তাত ক্লিক কৰিলে আমি যিটো এই পিন পালোঁ এই পিনটো আমি তাত বহুৱাই দিলে আমাৰ AdSense একাউণ্টটো ভেৰিফাই হৈ যাব। গতিকে এইখিনি একেবাৰে চিম্পল হয়। তোমালোকক যদি কেনেদৰে ভেৰিফাই কৰে দেখুৱাব লাগে মই তোমালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম, তোমালোকে কমেণ্ট কৰিবা যদিহে তোমালোকক দেখুৱাই দিবলৈ লাগে। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। কিবা সুধিবলগীয়া থাকিলে হোৱাটছআপ নম্বৰ দিয়া আছে, মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।